কি হ'ল তুমি এনেকৈ দৌৰি আহিছা যে খবৰ এটা দিবলৈ কি খবৰ জানমণি অজয় বৰুৱাৰ লগত বিয়া হ'বলৈ ওলাইছে সঁচা তুমি কিবা এটা কৰা অনিল দা তাইক তুমি বুজোৱা তাই তোমাক ভুল বুজি আছে মোক ভুল বুজি আছে তুমি তোমাৰ ভাল পোৱা ছোৱালীজনীক এনেকৈ আঁতৰি যাবলৈ দিবানে চলি আছে তোমাক বিয়া দিবলৈ তুমিও ভাবিছা চাগে মোকে এৰি যাবলৈ কোনা কথা চলি আছে তোমাক বিয়া দিবলৈ তুমিও ভাবিছা চাগে মোকে এৰি যাবলৈ জাননী এৰি গুচি যোৱাতকৈ মোক মাৰি গুচি যাবাগৈ তেতিয়াহে মোৰ হৃদয়ে খৰব ঢুকি পাব জাননী এৰি গুচি যোৱাতকৈ মোক মাৰি গুচি যাবাগৈ তেতিয়াহে মোৰ হৃদয়ে খৰব ঢুকি পাবগৈ হিয়া ভাঙি চিঙি থৈ এৰি যদি যোৱাগৈ সুখী হবা কেনেকৈ জানৈ 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 সনকি ফুলে ফুলে কথা পাতে ফুলে বুজি পোৱাকৈ কোনে জানো মন কথা বুজি তোবা সঁচাকৈ ফুলে ফুলে কথা পাতে ফুলে বুজি পোৱাকৈ কোনে জানো মন কথা বুজি তোবা সঁচাকৈ সনকি ভাবতো নাই কোনো কথা তোমাৰ বাদে আনলো হাসতিয়া বহু মৰম থৈছো মাথো তোমাৰ ভাবতো নাই কোনো কথা তোমাৰ বাদে আনলো হাসতিয়া বহু মৰম থৈছো মাথো তোমাৰ ভাবা যদি সঁচাকৈ মোকে তুমি পাবলৈ পতামে তোমাৰে জানৈ 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 জাননী গাভৰুতে বহুজনে তোমাক সপি দিব মন সেই বুলিয়েই যাকে তাকে দিবা জানো হিয়াখন গাভৰুতে বহুজনে তোমাক সপি দিব মন সেই বুলিয়েই যাকে তাকে দিবা জানো হিয়াখন পুতলাৰে কইনা দৰা খেলা নহয় ভাল পোৱা নকৰিবা জানি বুজি মোকে তুমি চলনা পুতলাৰে কইনা দৰা খেলা নহয় ভাল পোৱা নকৰিবা জানি বুজি মোকে তুমি চলনা জানজুৰি নদী বৈ মিলে সাগৰতে গৈ ময়ো মাথো তোমালৈ জানৈ 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 সনকি তোমাৰ কথাই ভাবো সদায় নিত পুৱা গধূলি হৃদয়তে সাৱটি লৈ তোমাৰে প্ৰতিচ্ছবি তোমাৰ কথাই ভাবো সদায় নিত পুৱা গধূলি হৃদয়তে সাৱটি লৈ তোমাৰে প্ৰতিচ্ছবি সনকি কেতিয়া আহিব
বিলাই থাক দেই দাদা মোৰ পেণ্টটো কেতিয়া দিব তেইকাত তই বৰ ডেঞ্জাৰ মানুহ দেই কৈছো নহয় পেণ্টটো হৈ আছে বুলি বুটামো চিলোৱা হৈ গ'ল আগফালৰ চেইনডাল লগাবলৈ বাকী আছে তেনেকৈ নিবি হা ঠিক বৰ ডেঞ্জাৰ দৰ্জি দেই পিছে জীৱন ইমান মসৃণ নহয় জানমণিৰ কাহিনীও ইমানতে শেষ নহয় অজয়ৰ সৈতে জানমণিৰ বাৰু বিয়া হৈ গ'ল পিছে সংসাৰখন সুখৰ হ'ল নে শৈশৱৰে প্ৰেমিক অনিলৰ কি হ'ল আৰু ডেঞ্জাৰ দৰ্জী দেউদাৰ দোকানখন ঠিকে চলি থাকিবনে বিয়াৰ পিছত জানমণিৰ সপোনৰ ঘৰখন জীৱনৰ সংঘাত পোৱা নোপোৱাবোৰ বহু কথা জানিবলৈ জানমণিৰ সৈতে এফাকি বিহুনাম গুণগুণাবলৈ আপুনি অপেক্ষা কৰিব লাগিব এই বছৰৰে জানমণিৰ দ্বিতীয়টো খণ্ডলৈ জানমণিৰ দ্বিতীয় খণ্ড অপেক্ষা ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোলৈ অঞ্জনা তোমালৈ মনত পৰিছে এক অনবদ্য প্ৰতিভাৰ অধিকাৰী নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় শিল্পী মৌচুম গগৈৰ সংগীত পৰিচালনাৰে এনকে প্ৰডাকশ্যনৰ এক বৰ্ণাঢ্য আয়োজন বিহুগীতৰ শ্ৰাব্য কেছেট অঞ্জনা অঞ্জনাত কণ্ঠদান কৰিছে অসমবাসীৰ নয়নৰ মণি জুবিন গাৰ্গে তোমালৈ ঘনাই মনত পৰিছে বুকুখন ফাটুচিটো যেন কৰিছে ৰাজেশ ভূঞাৰ পৰিচালনাৰে এটি নিতুল কাহিনীৰ ভেটিত নিৰ্মিত অঞ্জনাৰ ভিডিঅ' ছবিখনৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপ যশস্বী চলচ্চিত্ৰ পৰিচালক তথা নাট্যকাৰ মুনীন বৰুৱা জীৱন যাদি নৈ পাৰে হবা কেনেকৈ যৌৱনৰে বা গাতে নলগোৱাটো অঞ্জনা কত আশা কত সপোন এই যৌৱনে আনে নিথৰুৱা কৰি যায় এই বলিয়া বানে কত আশা কত সপোন এই যৌৱনে আনে নিথৰুৱা কৰি যায় এই বলিয়া বানে জীৱন যাদিহীন কান্দে ধনেশ পক্ষী প্ৰতি মাঐ গছৰে ধুন্দহতে ঐ গছৰে ধুন্দহতে ঐ খায়ে নুগুচাবলে ভোক ঐ মোৰে মনৰ পক্ষী প্ৰতি 50 গৰাকী পুৰণি জনপ্ৰিয় শিল্পীৰ নৃত্য গীত অভিনয় এখন গাঁৱৰ এবাজ মানুহৰ এক ঘটনাবহুল গুৱাহাটী যাত্ৰা কৃষ্ণ আৰু জোনালীৰ প্ৰেম আদি বহু ঘটনা উপঘটনা বুকুত লৈ মুক্তি পালে এই বছৰৰ গায়ত্ৰী মহন্ত অভিনীত একমাত্ৰ ভিডিঅ' ছবিখনৰ নাম জোনবাই পবিত্ৰ মাৰ্ঘেৰিটাৰ এক ব্যতিক্ৰমী নিবেদন অসমৰ প্ৰথমখন বিহুগীতৰ ভিচিডি ছবি নিৰ্মাতা সংস্থা পলিট্ৰেকৰ এক বৰ্ণাঢ্য নিবেদন বহাগৰ নাচনী ৰাজেশ ভূঞাৰ পৰিচালনা পংকজজ্যোতি ভূঞাৰ চিত্ৰনাট্য সংলাপ জুবিন গাৰ্গৰ কণ্ঠ আৰু বহু কেইগৰাকী জনপ্ৰিয় শিল্পীৰ নৃত্য আৰু অভিনয় সামৰি মুক্তি পাইছে বহাগৰ নাচনী